তো নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আমি পূজা চাবলৈ গৈ আছোঁ, দুৰ্গা পূজা। আৰু আজি হ'ল মহা অষ্টমী, আৰু আপোনালোকক সকলোকে মহাষ্টমীৰ শুভেচ্ছা যাচিলোঁ। আজি গৈ আছোঁ মৰাণলৈ, বাহিৰে বাহিৰে চাম, ইমান ভিতৰতো সোমাই নাযাওঁ পূজা। দৰ্শন কৰিলে নাই? আৰু এতিয়া আমি বৰ্তমান সোমাইছোঁ পেট্ৰল পাম্পত ফিউল আপ কৰিবলৈ, কাৰণ ফিউল আপটো জৰুৰী নহ'লে ঠেলিবলগীয়া হ'ব। আৰু আমাৰ ইয়াত বৰ্তমান ফিউল ভৰাই হৈ গ'ল, আৰু এতিয়া আমি গৈ আছোঁ মৰাণলৈ পূজা চাবলৈ। আজি আপোনালোকক দেখাম মৰাণৰ ভিউ, মৰাণত কিমান ভিৰ হৈছে, কিমান নাই হোৱা। এক্সাইটেড হৈ আছোঁ, আৰু আপোনালোকক ক'ব নোৱাৰোঁ, বহুত এক্সাইটেড। সেমেকা নহ'লে হ'ল, মহালয়াৰ দিনাখনতকৈ যদি সেমেকা আহে ন বহুত বেয়া লাগিব। খালি মহালয়াৰ দিনাখন অকণমান ভাল হ'ব লাগিব, তেতিয়া অকণমান ভাল লাগিব মনটো। আৰু এতিয়াই ক'ব খুজিছোঁ যে যোনে মোৰ আগৰ ভ্লগটো চোৱা নাই, মানে মহালয়াৰ ভ্লগটো চোৱা নাই, আপোনালোকক ক'ব খুজিছোঁ যে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে লিংক দি দিম, আৰু আপোনালোকে গৈ চাই ল'ব। আৰু এতিয়াই চাবলৈ কোৱা নাই, অলপ পিছত লিংকটো ক্লিক কৰি চাব। আগতে এই ভিডিঅ'টো চাই লওক, এইটোনো আধাখৰীয়াকৈ কৰিব লাগে, সেইকাৰণে এই ভিডিঅ' চাই লওক, তাৰপিছত মহালয়াৰ ভ্লগটো চাবগৈ যদিহে নাই চোৱা। আৰু চালে যদি সকলোকে হৃদয়ৰ পৰা ধন্যবাদ একদম। তো আপোনালোকে এই ভিডিঅ'টো পূৰা এনজয় কৰক, কেনেকুৱা লাগিছে কমেণ্টতো কমেণ্ট কৰি জনাব। আগত কাটিং দেখুৱাটো যে। আৰু সেইবাৰ চৰকাৰৰ গাইডলাইনছ আৰু কৰোণা আতংকত এনেকৈ সৰু সুৰাকৈ মণ্ডপবোৰ পাতিছে আৰু পূজা। আৰু ইয়াত এটা মণ্ডপ দেখিলোঁ, আগলৈ যাওঁ আৰু আপোনালোকক মণ্ডপ দেখাম। মানে ভিতৰৰ ফালৰ পৰা নেদেখাওঁ, ভিতৰৰ ভিউটো নেদেখাওঁ, অকল বাহিৰে বাহিৰে দেখাম। আমি ৰাস্তাই ৰাস্তাই ঘূৰি, ভিতৰত নোসোমাওঁ, বেলেগ এদিনা সোমাম, আপোনালোকক নিশ্চয় দেখাম সেইটো ভ্লগ। আৰু তেতিয়া দিনৰ ভ্লগ নহ'ব, কিন্তু ৰাতিৰ ভ্লগ হ'ব, ৰাতি দেখাম আপোনালোকক ৰাতিৰ ভিউটো। দিনৰ ভিডিঅ'টো পায়ে থাকে আপোনালোকে, কিন্তু ৰাতি ভিউ ইমান এটা নাপায়, আৰু আপোনালোকক সেইকাৰণে ৰাতি ভিউ দেখাম বুলি ভাবিছোঁ পূজাৰ। আৰু এয়া আৰু এটা মণ্ডপ দেখিলোঁ, এইটো অলপ ধুনীয়া লাগিছে দেই, সেই কৰোণা গাইডলাইনছৰ মাজতো ইমান ধুনীয়াকৈ যে সজাইছে, ভাল লাগিছে দেখিবলৈ। আৰু যোৱা বছৰতকৈ ভালেই হৈছে। এইটো মণ্ডপ লগ লগাই 3টা মণ্ডপ আমি দেখিলোঁ, ভাল লাগিছে দেই। আৰু যোৱা বছৰতকৈ বহুতেই ভাল হৈছে। যোৱা বছৰতো গাইডলাইনছ আৰু ষ্ট্ৰিক্ট আছিলে কৰোণাৰ কাৰণে, কৰোণাৰ আতংকৰ কাৰণে, আৰু এইবাৰতো অলপ কমিছে এইবাৰ পাতিবলৈতো দিছে, এইবাৰতো মানে প্ৰায়ভাগ জেগাতে পাতিবলৈ দিয়া নাছিলে, আৰু এতিয়া পাতিবলৈ দিছে আৰু অলপকৈ। তাকে এনজয় কৰিছোঁ, আমি এক্সপ্ল'ৰ কৰিছোঁ, আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ। আপোনালোকে সঁহাৰি জনাব মোৰ এই গামোচা বৈ ইউটিউব চেনেলটো। এইটোতে অলপ পূজা পূজা ফিল আহিছে আৰু দেই, দোকান চোকানবোৰ দেখিছোঁ, জেলেপি চেলেপি দেখিছোঁ, এতিয়া পূজা পূজা লাগিছে। আৰু মৰাণত ভিৰ হৈছে, কিন্তু মোৰ এক্সপেক্টেশ্যন বেলেগ আছিলে। মৰাণত ইমান ভিৰ হোৱা নাই যিমান নেকি সিদিনাখন হৈছিলে, এই আগৰ ভ্লগটোত হৈছিলে, মানে মহালয়াৰ দিনাখন হৈছিলে। আৰু এতিয়া আমি ভিতৰৰ ৰাস্তাইদি গৈ আছোঁ মৰাণৰ। মানে আগত লগৰ কেইজনমান আমাৰ কাৰণে ৰখি আছে, সিহঁতৰ লগত লগ খাম, কথা চথা পাতিম, আৰু আগলৈ আৰু ফুৰিবলৈ যাম। অলপ আগতে আমি লগৰ কেইজনক লগ পালোঁ, এতিয়া মই লগৰজনৰ লগতে আছোঁ, স্কুটিত গৈ আছোঁ, আৰু অলপ কথা চথা পাতিলোঁ, আৰু দাদা দুজনমানো লগ খালে। এতিয়া আগলৈ অকণমান শ্বপিং কৰিবলৈ গৈ আছোঁ, বজাৰ ইংলিছত কৈছোঁ, অলপ ফিলটো আহিবলৈ, অকণমান ইউটিউবাৰ নিচিনা ফিল আহিব লাগিব, অকণমান ইংলিছো ক'ব লাগিব, তেতিয়াহে এট্ৰেক্ট হ'ব পাব্লিক। সেইকাৰণে কৈছোঁ শ্বপিং। সূৰ্য দেৱতাৰ প্ৰকোপ, যি গৰম কৈছোঁ নাই আজি, একদম গা চালডাল কোচ খাই গৈছেগৈ, আপোনালোক ক'ব নোৱাৰোঁ। আৰু মই এতিয়া লাইভ ভইচ অভাৰ কৰা নাই, ঘৰত আহিয়ে কৈছোঁ, ভিডিঅ' এটা ক্লিপছ লৈছোঁ, এডিট কৰিছোঁ, তাৰপিছত ভইচ অভাৰ কৰিছোঁ। আকৌ আপলোড কেতিয়াকৈ হ'ব সেইটোও নাজানো, আৰু যদি আপলোডৰ সময় দেৰি হৈ যায় আপোনালোকে অকণমান এডজাষ্ট কৰি ল'ব। আৰু জানেই নহয় কিমান ডিষ্টাৰ্ব, মানে কিমান কষ্ট হয় ভইচ এডিটিং কৰোঁতে, মানে এটা ভইচকে 2বাৰ 3বাৰ চেক কৰিব লাগে, ভাল হৈছেনে নাই হোৱা ইত্যাদি ইত্যাদি, আৰু তাৰপিছত আপলোড কৰিবলগীয়া হয়।
ভিডিঅ' ক্লিপছবোৰো চাবলগীয়া হয় ভইচ কেনেকুৱা আহিছে কিবা শ্লেংটো নাই ন সেনেকুৱা ক্লিপছবোৰ একদম বাছি উলিয়াই দিব লাগে আৰু শ্লেংটো দিব নোৱাৰোঁ ন অলপ যদি ডাঙৰ মানুহে চায় বা একদম সৰু ল'ৰা ছোৱালীয়ে চায় কি বুলি ভাবিব হয় এটা নতুনকৈ সৰু ইউটিউবাৰ এটা ওলাইছে আৰু সিয়ে যদি ইমান সেইটো কাৰণে অকণমান চেক কৰিবলগীয়া হয় আৰু ভিডিঅ' ক্লিপছটো সদ্যহতে আমি ক'বলৈ গ'লে শ্লেং নকওঁৱে মানে একেবাৰে নকৰোঁ বুলিও ক'ব পাৰোঁ কিন্তু কিমান কওঁ নিজে নাজানো সৰুকৈ চলে আৰু বানানা চানানা আৰু বেলেগ একো শ্লেং নকওঁ দেই সঁচা কৈছোঁ একদম সঁচা কৈছোঁ আৰু আমি যিটো বস্তু বিচাৰি আহিছিলোঁ সেই বস্তুটো ইয়াত নাপালোঁ সেইকাৰণে আকৌ গৈছোঁ বেলেগ এডোখৰ জেগালৈ অকণমান আগলৈ গৈছোঁ আৰু 100% পাম বুলি তাত চিয়'ৰ সেইকাৰণে তালেই গৈছোঁ একদম চিধাই ইমানবোৰ দোকান এৰি মানে আৰু আমি কি কৰি আছোঁ আপোনালোকে দেখিবলৈ পাইছে চাবলৈ আহিছিলোঁ পূজা কিন্তু বাহিৰে মাৰ্কেট কৰিবলৈ মানে বজাৰ কৰিবলৈ ঘূৰি ফুৰিছোঁ আৰু ইয়াত ছাইডত ইমান দোকান আছে দেখিয়ে ভাল লাগিছে বাহিৰে দেখাইছোঁ আৰু কি যে হৈ আছে কৈছোঁ পূজা অৱস্থা বেয়া ইমান ষ্ট্ৰিক্ট কৰিছে গাইডলাইন চৰকাৰে SOPখন বৰ বেলেগ টাইপৰ দি দিলে প্ৰথমতে SOPখন ঠিকেই আহিছিলে কিন্তু পিছলৈহে চেঞ্জ কৰি দিলে আৰু এইটো অলপ ডাঙৰ মণ্ডপ দেখিছোঁ দেই মৰাণত এইটো অলপ ডাঙৰ মণ্ডপ দেখিছোঁ আৰু ক'ৰবাত আছে যদি নাজানো আমি যাম বাৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মোৰ ভ্লগৰ ভিডিঅ'ৰ জৰিয়তে তেৰি মৰাণ টাউনৰ এৰিয়ালৈ ঘূৰি আহোঁতে ইমান গৰম উঠিছে কৈছোঁ প্ৰথমতে ভিতৰৰ ৰাস্তাত আছিলোঁ তেতিয়া ইমান গৰম উঠা নাছিলে এতিয়া বাহিৰলৈ ওলাই আহিলোঁ ন তো বহুত গৰম উঠিছে কাৰণ ইয়াত গাড়ীও ইমানকৈ চলি আছে আৰু হিউমিডিটিও বহুত সেইকাৰণে গৰম মানে সেই গৰমেই কিন্তু সিজাই মৰা গৰম বিৰাট গৰম সেইডাল ৰ'দ দেখি একদম চেৰেংকৈ ধৰিছে কৈছোঁ ন ওপৰলৈ চাবই নোৱাৰি ছানগ্লাছ এখন পিন্ধি অহাই ভাল আছিলে কিন্তু পিন্ধি আহিবলৈ পাহৰি থাকিলোঁ মানে আনিবলৈকে পাহৰি থাকিলোঁ পিন্ধি আহিবলৈ নে ক'ত পাহৰি থাকিলোঁ যে মোৰ ওচৰত এখন ছানগ্লাছ আছে এতিয়া আমি দোকানত সোমাইছোঁ বস্তু লৈছে এজনে কিন্তু আমি সোমাইছোঁ গোটেইগাল যি হাৱা খাবলৈ মজা লাগিছে ঠাণ্ডা আৰু আমি ইয়াত যি ল'বলৈ আহিছোঁ সেইটো লোৱা হৈ গ'ল এতিয়া আমাৰ লগত এটা সৰু পোৱালি আছে তাৰ কাৰণে পূজাৰ পিষ্টল এটা ল'বগৈ লাগে আমি গোটেইগাল গৈছোঁ দোকানলৈ পূজাৰ পিষ্টলত আগতে আমাৰ ক্ৰেজে বেলেগ আছিলে খালি দেই পিষ্টল এটা লওঁ পিছদিনাখন খুলি বৰবাদেই আৰু মানে পূজা কেইদিন নচলে ইমানেই ফুটাওঁ আৰু পিষ্টলটো মুৰ্গী এইটা ল'বি নেকি সেইটো ভাই M416 আমি আগতে চাইনাৰ কাৰণে চিনি পাওঁ পিছদিনাখন খুলি পিনে বৰবাদে কৰিব লাগে সেইবোৰ যে কিদিন আছিলে পূজা পিষ্টল লওঁ আৰু লগৰবোৰৰ লগত গুলীয়াগুলি খেলোঁ দিনেই বেলেগ আছিলে তেতিয়া ফিলিঙে এতিয়া লগৰবোৰে সেইবোৰ কথাকে পূজাৰ কথা পাতোঁ কেতিয়াবা মাজে পাতি লগৰবোৰৰ লগত কথা পাতিয়ে ভাল লাগে কৈছোঁ বিৰাট মজা লাগে আৰু এতিয়া আমি পোৱালিটোৰ কাৰণে পূজাৰ পিষ্টল ল'লোঁ এতিয়া আগলৈ গৈ আছোঁ মানে এতিয়া আগলৈ গৈ আছোঁ তাৰপিছত ঘৰলৈ যাম আৰু চিধা আৰু আমি কেতিয়া কিবা এটা খায়ো ল'ব লাগিব নহয় ইমান দেৰি লগত ঘূৰি ফুৰিছোঁ কিবা এটা নাখালেনো কেনেকৈ হ'ব খাবতো লাগিবই আগত যাচোন কি ভাল লাগে লগৰখনে কথা পাতিম তাৰপিছত সেইটোকে খাম আৰু ইয়াত পূজাৰ ফিলিংটো আৰু বাঢ়ি গৈছে কাৰণ ইমানখন দোকান দেখিছোঁ ভাল লাগিছে কিবা এটা আৰু ইয়াতে কিবা এটা খাই ল'ব লাগিব মানে আমি আগতে ডিচাইড কৰিলোৱে লগৰবোৰৰ লগত আমি খাম ফুচকা অকল ছোৱালীবোৰে খাব পোৱাই নাই আমি কেলৈ নহয় আমি লগৰবোৰৰ লগত ডিচাইড কৰিলোঁ যে ইমান গৰমখনত কিবা এনেই চাহ খাই থকাতকৈ ফুচকাকে খাওঁ ভাল লাগিব এই গৰমখনত কিবা টেঙা বস্তু এটা খালে সেইকাৰণে আমি লগৰবোৰত ডিচাইড কৰি ফুচকাকে খাওঁ বুলি ইয়াত ছোৱালীজনী আছে যে ইয়াত আৰু আমি ইয়াত গোটেইকেইজনে ফুচকা খালোঁ এতিয়া আগলৈ গৈ আছোঁ অকণমান পূজাও চাম মানে বাহিৰে আৰু ভিতৰি নহয় কোনদিনা যায় এইপিনে নাই এইপিনে যাওঁগৈ এইপিনে যাওঁ এইপিনে সেই গ'লে
আৰু এতিয়া যোৱাৰ ৰাস্তাই মিহিকৈ উভতিছোঁ আৰু ঘৰৰ মুখীয়া হৈছোঁ মানে ঘৰৰ ফালে উভতিছোঁ আৰু যাবৰ হৈ গৈছে আমি বহুত ঘূৰিলোঁ মানে প্ৰায়ভাগ ক্লিপছ আপোনালোকক নেদেখালোৱে কাৰণ লগৰবোৰৰ লগত ইমান ফূৰ্তি কৰিলোঁ যে ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ যে মই এটা ভ্লগ আৰু সেইটোও পাহৰি গৈছিলোঁ এটা পাছলৈ চেষ্টা কৰিম মোৰ পাৰ্চনেল লাইফো অকণমান দেখাবলৈ আপোনালোকে ছাপোৰ্ট কৰিলেহে পাৰ্চনেল লাইফ অকণমান দেখাবলৈ সাহস পাম প্ৰেৰণা পাম অকণমান চেনেলো অকণমান আগুৱাই যাওক ন তাৰপিছত নিশ্চয় দেখাম মোৰ পাৰ্চনেল লাইফো দেখাম নিজে পিছত দেখাম বাৰু এইটো প্ৰমিছ গড প্ৰমিছ নিশ্চয় দেখাম আৰু ইয়াতে আকৌ এটা হৈ গ'ল কেছ আৰু আমি আকৌ যাব লাগিব আগলৈ মানে আগৰ জেগালৈ নাযাওঁ এতিয়া অকণমান আগৰ দোকান এখনত যাম তাতে যিটো বস্তু মানে ল'বলৈ পাহৰিলে আমাৰ লগৰজনে সেইটো বস্তু তাতে পাই যাম তাতে ল'মগৈ আৰু ঘৰে ঘৰে বিশুদ্ধ পানী আৰু এতিয়া যে আপোনালোকে এটা ক্লিপ দেখিলে মানে লাহেকৈ যে 2 ছেকেণ্ডমানৰ এটা ক্লিপ দেখিলে সেইটো ৰেল ষ্টেচনত আমি মানে লগৰবোৰৰ লগত এনেই গ'লোঁ আৰু ফুৰিবলৈ মন গ'ল সেইচাইডে তালৈ গ'লোঁ এতিয়া উভতিলোঁ আকৌ এতিয়া ঘৰমুখীয়া ডাইৰেক্ট চিধা ঘৰমুখীয়া হ'লোঁ আৰু এতিয়া ক'তো ৰখি নহ'ব চিধা ঘৰহে যোৱা হ'ব আৰু আজিৰ ভিডিঅ'টো ইতিমধ্যে বৰ বেছি দীঘলীয়া হৈ গ'ল যদিহে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো যদিহে আপুনি নতুন ভিউৱাৰ যদি আপুনি আগৰ পৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেতিয়াহ'লে অশেষ ধন্যবাদ একদম হৃদয়ৰ পৰা থেংক ইউ আপোনাক ইমান ছাপোৰ্ট কৰাৰ পৰা আৰু আগলৈ এনেকৈ ছাপোৰ্ট কৰি যাব যাতে মোৰ চেনেলটো আৰু আগুৱাই যায় আপোনালোকৰ মৰমৰ আশীৰ্বাদৰ মাজেৰে আৰু আজিৰ ভ্লগটোত একো ভালছে দেখাব নোৱাৰিলোঁ তাৰ বাবে বেয়া নাপাব তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ